এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে তো আজিৰ ব্লগটো কৰোঁ নকৰোঁকৈ ষ্টাৰ্ট কৰা হ'ল তো বেছি লেকচাৰ নিদিওঁ তো বলক আমি আহিলোঁ এতিয়া নানকুৰ ইউনিফৰ্ম নিবলৈ যিহেতু তাৰ ইউনিফৰ্মযোৰ আধাখৰীয়া হৈ আছিলে তো তাকে নিবলৈ আহিলোঁ আৰু অলপ দীঘল হ'ল তো চিলাবলৈ আকৌ দি দিছোঁ 10 মিনিটত হৈ যাব বুলি কৈছে তো মাহঁতি এফালে ৰৈ আছে দোকান এখনত তো তালৈ গৈ আছোঁ এফালে চাই আছে ফিল্টাৰ যেটো আমাৰ ঘৰৰ পানী ফিল্টাৰটো বেয়া হ'ল তো সেইকাৰণে নতুন এটা লৈ আছে আৰু ফালে পাপা আৰু বা চাই আছে পেলাই বেলি ঠাণ্ডা হৈ গ'ল ঘৰত চাহ খোৱা কাপবোৰ সব ভাঙি শেষে হ'ল বুলি ক'ব পাৰি তো সেইকাৰণে চাহ খোৱা কাপ কেইটামান লৈ লৈছে এতিয়া আমি খাবলৈ আহিলোঁ LMB ধোচা খুব ভাল হয় খাবলৈ তিনচুকীয়া একদম ছুপাৰ মাৰ্কেটৰ ফ্ৰণ্টতে আছে এইখন আপোনালোকেও কেতিয়াবা আহিলে খাব পাৰে ইয়াত ধোচাটো খুবেই টেষ্টি হয় আৰু মিঠাইখিনিতো বহুত টেষ্টি তো এতিয়া আমি গৈ আছোঁ ইয়াত মানে কুপন ল'ব লাগে আৰু য'ত মানে বনাই ইয়াত বহি কিনে খাব পাৰে তেখেতে খাইছে ৰসমলাই মোৰ ধোচা হৈ আছে কিয় জানি আজিকালি ধোচা খাই মোৰ ইমানেই বেছি ভাল লাগে নহয় আগতে ভাল নালাগিছিলে কিন্তু আজিকালি বহুত ভাল লাগে মাৰিছোঁ আৰু ময়ো টেষ্ট কৰি চাওঁ এনেওতো ভালে বাৰু এই অৰেঞ্জ কালাৰ যোনটো চাটনি টাইপ দিছে সেইটো খাবলৈ ইমানেই ভাল নহয় বহুত টেষ্টি পুৰা থৈছোঁ মই চচমাখন ভাল চচমাখন ভাল সেইটো খাবলৈ বেছি ভাল আৰু এইফালে পাপাই নানকুক আকৌ ছানগ্লাছ এখন কিনি দিছে যিটো আৰু এতিয়া খাই বৈ হৈ গ'ল নানকলে লৈছে লোকেল চিকেন আৰু এতিয়া একদম লাষ্টত কিনিছে পনীৰ ইয়াত পনীৰটো খুব ভাল হয় আপোনালোকেও কিনিব পাৰে দুৰ্গাবাৰী মন্দিৰৰ ওচৰতে আছে আৰু এতিয়া একদম ঘৰ গৈ আছোঁ বহুত দিন লাগিলে ইয়াৰ মানে এইটো এনেকৈ কামাৰত আমি একো হুক চিষ্টেম কৰা নাই আৰু দিগদাৰ হয় কাৰণে আৰু এইটো হৈছে চাৰ্টটো আৰু নানকুৰ এইখন চচমা আজি কিনি আনিছে 600 দি যোনখন গুৱাহাটীত কিনি দিছিলে সেইখন মানে বা ইমানেই ভালকৈ থলে লুকাই থাকিলে একেবাৰে বিচাৰি নোপোৱা হলো সেইকাৰণে এনেকুৱাখন আজি আকৌ পাপাই কিনি দিছে বেল আৰু এডাল হৈছে সিহঁতৰ স্কুলৰ বেল মই এক পিঠাই দিম হা পিঠাই দিম Wow, hero, peace. Hello everyone. তো আৰু এটা বস্তু দেখা বুলি ভাবিলোঁ যেহেতু মই নাইকাত নেল পলিছ 3টা অৰ্ডাৰ কৰিছিলোঁ এনে ভাল লাগিলে তো অৰ্ডাৰ কৰিলোঁ নকচকটো নাই বাৰু লগাবলৈ তো মই ভাবিলোঁ কালাৰকেইটা দেখাই দিওঁ বুলি পলিছ এইকেইটা এই দুটা কালাৰ দুটা নিউডে হয় এইটো আৰু এইটো ভাল লাগিছে নাই যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰে মই লিংকটো দি দিম আৰু এইটো ল্যাভেণ্ডাৰ এটোটো আছিলে বাৰু আগতে কিন্তু কালাৰটো শেষ হৈছিল কাৰণে মই আকৌ মানে ললোঁ তো গোটে তিনটা দেখাই দিছো আকৌ বাৰ এইকিটা
এই কালাৰটো খুব পছন্দ হৈছে মোৰ তো নেক্সট ভিডিঅ'ত মই লগাই দেখাম মোৰ চুটি চুটি নখকেইটা আগতে নখ দীঘল কৰিছিলোঁ আজিকালি কিয় জানি মন নাযায় তো হে এভৰিৱান ফাইনেলি ঘৰ আহিলোঁ আৰু আমি প্ৰথমতে গৈছিলোঁ আমাৰ ওচৰতে মানে মাৰ বাইকৰ ঘৰ বৰগুৰি ফালে আপাৰ ঘৰলৈ গৈছিলোঁ কিন্তু নানকুৰ মানে ইউনিফৰ্ম ল'বলৈ আছিলে যেহেতু স্কুলৰ ইউনিফৰ্ম জোতা লোৱা হোৱা নাছিলে সম্পূৰ্ণকৈ তো স্কুলৰ ইউনিফৰ্ম ল'বলৈ গ'লোঁ প্ৰথমতে বজাৰত সোমাই ল'লোঁ বজাৰত সোমাই কিনে ধোচা চোচা খাই মেলি আমাৰ পেট ভৰি গ'ল আৰু কিবা কিবি অলপ বজাৰ কৰিব আছিলে মাহঁতি ঘৰৰে অলপ বজাৰ কৰিলে ফিল্টাৰ কিবা কিবি তো সেইবোৰ বজাৰ কৰাৰ পাছত আমাৰ আৰু যাবলৈ মন নগ'লগৈ আৰু সেইফালে তো ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ তো আৰু সেয়া আৰু কালাৰ এটা চাইছিলোঁ কালাৰটো বৰ পচন্দ নহ'ল সেয়া আৰু সৰু সুৰাকৈ এটা ভ্লগ বুলি ক'ব পাৰি আৰু আজিলৈ ভিডিঅ' মানে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব আৰু এনেদৰে মোক মৰম দি থাকিব ছাবস্ক্ৰাইব কৰিলে মানে ভিডিঅ' বনাই খুব ভাল লাগে আৰু ভিডিঅ'বোৰ চালে কৰিলে খুব ভাল লাগে ভিডিঅ' বনাই তো বাই এভৰিৱান আকৌ নতুন ব্লগৰ সৈতে সোনকালে লগ পাম লাভ ইউ